हेलो गाइस मोर आन एटी भिडिओ आपलोक स्वागतम जनालो। आज बहुत दिन मूरत सीट फार्म आहिलो आपलोक देखाम। मोर आगर भिडिओत आपलोके सीट फार्म देखिছিলে। आज बहुत दिन अहा ना ताके आहिलो आपलोको देखाम। गाइस इयात फार्मत এতিয়া বৰ্তমান একো নেদেখে। এতিয়া দেখা পাব আপোনালোকে গৰু, হাজাৰ হাজাৰ গৰু দেখা পাব। এইফালে আগলৈ আছে চব গৰু, এইফালে হাবি জংঘল ফাৰ্মখন, এইফালেও গৰু দেখা পাব। গাইছ আপোনালোকক এনেকুৱা এটা ঘৰ দেখাম আপোনালোকক। সেই ঘৰটোত মানুহ থাকিব নোৱাৰে। বলকচোন যাওঁ দেখাম, আপোনালোকক চাই থাকিব। ঘৰটো এইটোৱে, আপোনালোকক যোনটো দেখাম বুলি কৈছিলোঁ ঘৰটো এইটো। ইয়াত আগতে মানুহ আছিলে, বেছি দিন থাকিব নোৱাৰিলে। এই ঘৰটোত মেৰামতি কৰি লৈছিলে, ঘৰটোত থাকিব কৰিব নোৱাৰাৰ কাৰণে 2-এদিন থাকিলে গুচি গ'ল। মই এইটো কাৰণে আহিছোঁ, মই ৰাতি আহিব নোৱাৰোঁ। এইটোতো হাবিৰ মাজত থকা ঘৰ আৰু ইয়াত মানুহৰ ঘৰ নাই আচলতে। এই ৰাতিটো মোৰ ভয় লাগিব, সেইটো কাৰণে আজি আপোনালোকক দিনতে দেখুৱাবলৈ আনিছোঁ ঘৰটো। এই ঘৰটোত বাৰু কোনোবা ৰাতি আহিব পাৰিবনে? এইটো হাবি জংঘল হৈ আছে ঘৰটো, আৰু এইটো ঘৰত ভিতৰত কোনো থাকিব পাৰিব? আৰু ওচৰে পাছৰে কোনো ঘৰ নাই। আপলীয়া ঘৰ বুলি ক'ব লাগিব। এইটো হাবিৰ মাজত থকা ঘৰ, এটাই ঘৰ, আৰু কোনো থাকিব নোৱাৰে এইটোত। গাইছ ইয়াত মানুহ আহি পাৰ্টি কৰি গুচি যায়, খাই বৈ ধুনীয়াকৈ আৰামকৈ। ঘৰটোক চাওকচোন কিমান ধুনীয়া। তাৰ ওপৰতো ঘৰ আছে, বিন্দাছ খাই বৈ শুব পাৰে আৰু ধুনীয়াকৈ জিৰণি ল'ব পাৰিব খাই বৈ। ইয়াক কোনোবা আহি ভাত বনাই বা কিবা কিবি বনাই খাই গৈছে। বলক আপোনালোকক ওপৰ ফ্ল'ৰটো দেখুৱাই দিওঁ। আপোনালোকক ওপৰৰ পৰা অলপমান নাজাৰাবোৰ দেখাই দিওঁ। চাওক ফাৰ্মখন কিমান ধুনীয়া লাগিছে, চাওকচোন ভিউজটো বহুত ধুনীয়া, নাইচ ভিউজ। এই ঘৰটোৰ ওপৰ ফ্ল'ৰটো চাওক কিমান ধুনীয়া। এটা মানে খাই বৈ কৰি ধুনীয়াকৈ শুই থাকিব পাৰিব, কোনো টেনশ্যন নাই, বিন্দাছ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকেও ছাপোৰ্ট কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। আশা থাকিল আপোনালোকে ভিডিঅ'টো যাতে চায়।